নমস্কাৰ, মই বিজয় হেমব্ৰম টেকনলজি আছামিজ জ্ঞান চেনেলত আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যিসকলৰ গাড়ী মটৰচাইকেল আছে, এই ভিডিঅ'টো বিশেষকৈ সেইসকলৰ কাৰণে। এই ভিডিঅ'টো মই আজি বনাইছোঁ যিসকলৰ মটৰচাইকেল আৰু গাড়ী আছে। বন্ধুসকল, আপোনাৰ ওচৰত যদি এনেকুৱা ডকুমেণ্ট আছে যিবোৰ ডকুমেণ্ট মটৰ ভাইকেল এক্টৰ ওপৰত পৰে, যেনে ড্ৰাইভিং লাইচেন্স, RC মানে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, PUC মানে পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল আৰু ফিটনেছ চাৰ্টিফিকেট, এনেকুৱা ডকুমেণ্টবোৰ যদি আপোনাৰ এনেকুৱা ডকুমেণ্টবোৰ বৰ্তমান এক্সপায়াৰ হৈ গৈছে বা এক্সপায়াৰ হ'বলগীয়া আছে, তেন্তে আপুনি টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই। কিয়নো 31 ডিচেম্বৰ 2020লৈকে এই তাৰিখবোৰ বঢ়াই দিয়া হৈছে। বন্ধুসকল, 31 ডিচেম্বৰ 2020লৈকে আপোনাক কোনেও এনেকুৱা ডকুমেণ্টবোৰৰ বিষয়ে নুসুধে। ধৰি লওক আপোনাৰ ওচৰত ড্ৰাইভিং লাইচেন্স, ফিটনেছ চাৰ্টিফিকেট, RC, PUC সকলো ধৰণৰ চাৰ্টিফিকেট আছে। তাৰ মাজতে যিকোনো চাৰ্টিফিকেট এখনৰ ডেট এক্সপায়াৰ হৈ গৈছে বা এক্সপায়াৰ হ'বলগীয়া আছে, তেতিয়া আপুনি সেই ডকুমেণ্ট ৰিনিউৱেল কৰিব যাব নালাগে। কিয়নো এনেকুৱা ডকুমেণ্টবোৰৰ ডেট 31 ডিচেম্বৰ 2020লৈকে বঢ়াই দিয়া হৈছে। ইয়াৰ অফিচিয়েলি নটিফিকেশ্যন চাব পাৰে। নীতিন গাডকাৰী ডাঙৰীয়াই টুইট কৰি স্পষ্টভাৱে জনাই দিছে যে COVID-19ৰ কাৰণে বহুত মানুহৰ এনেকুৱা ডকুমেণ্টবোৰ ৰিনিউৱেল কৰাত বহুত অসুবিধা হৈছে। এই COVID-19ৰ যি ভয়াৱহ, তাৰ ওপৰত ভিত্তি কৰি এই ডেটসমূহ বঢ়াই দিয়া হৈছে। ইয়াৰ ডেটসমূহ 31 ডিচেম্বৰলৈকে বঢ়াই দিয়া হৈছে। কৰোণা ভাইৰাছৰ কাৰণে এই ডকুমেণ্টবোৰ ৰিনিউৱেল কৰাত বিশেষ অসুবিধা হৈছে। এই ডকুমেণ্টবোৰৰ এক্সপায়াৰ ডেট 31 ডিচেম্বৰ 2020লৈকে বঢ়াই দিয়া হৈছে। তাৰ আগতে ৰিনিউৱেলৰ কাম বন্ধ থাকিব। ইয়াত কোনো এজন ব্যক্তিয়ে নিজৰ বাইক বা গাড়ী ডকুমেণ্ট ৰিনিউৱেল কৰিব নোৱাৰে। বন্ধুসকল, এইটো বহুত ভাল খবৰ। আমাক এনেকুৱা এটা সুবিধা দিছে। এই কথা সকলো ৰাজ্যতে মানি চলিবলৈ আদেশ দিছে নীতিন গাডকাৰী ডাঙৰীয়াই।